আমি মানে ইয়াতে ভেলাঘৰ বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ। কি খংহে উঠি থাকিলি শুন। এইবিলাক কাপোৰ চিজিল কৰি থোৱা আছে, চব মানে চেডেলি বেডেলি কৰি থৈ দিম আৰু টাইম। Hey guys, Kulumbai and welcome back to our new vlog guys. আজি ভিডিওটো বহুত ইন্টাৰেষ্টিং আৰু ধামাকা হ'ব গৈ আছে, কিয়নো আজি আমি মানে মাঘ বিহু আহি পালে সেয়েহে আমি মানে ইয়াতে ভেলাঘৰ বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু মোৰ লগত আছে কেইজনমান লগৰীয়া আৰু আমাৰ ভাইটি এজন আছে। তো আজি আমি দুজনে মানে আৰম্ভ কৰি দিওঁ, বাকী কেইজন মানে অলপ কামত ব্যস্ত আছে। তো আমি দুটাই ইয়াতে পুৰা কামখিনি আৰম্ভ কৰি দিওঁ। আমাৰ দীপাই মানে ভেলাঘৰ বনাব ই ইয়াতে বহি আছে। কি চাই আছা? মোবাইল চাই আছা? এতিয়া মোবাইল চোৱাৰ টাইম নাই, বল ভেলাঘৰ বনাব লাগে আমি। বল বাঁহ চাহ কাটবি, নাৰা চাৰা কাটবি, অলপ হেল্প কৰবি মোক। কি খংহে উঠি থাকিলি শুন, নকয় কিয়া? কৰবা ইচ্ছা নাই? যা পিছে হলি যা 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 যা, মোৰ কাপোৰবিলাক ধুবি যা 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 যা। এই কাপোৰ দুনিয়াৰ ওলাই দিছোঁ মোৰ, আৰু এই কাপোৰ আমি মানে এইয়া জানুৱাৰী পিকনিক খাব গৈছিলো, সেই কাপোৰবিলাক মানে ধোৱাই নাই এতিয়ালৈকে। যা ধুবি যা ধুলি। তো এতিয়া তাৰ কাম আছে, আৰু এতিয়া আমি এইফালে মানে ভেলাঘৰ বনোৱা আৰম্ভ কৰি দিওঁ। এইটো আমাৰ ঘৰটো, আৰু এইফালে ঘৰৰ আগফালে আমি ভেলাঘৰটো মানে বনোৱা আৰম্ভ কৰিম সেইখিনি জেগাত। তো পূৰা মজা হ'ব। মোৰ লগত এতিয়া আছে ৰাজা, এইফালে বাঁহ কাটি আছে, আৰু এইফালে আমাৰ খুটা চুটা পুটা হৈ গৈছে, 6টা খুটা টোটেল। তো এতিয়া আমি দুটাই লাগি আছোঁ। এতিয়া আমি ভেলাঘৰ বনাত মানে বক্স চক্স পুৰা কানেকশ্যন কৰি লৈ বক্স বজাই দিছোঁ। আৰু সেইফালে আমাৰ কাম মানে চালিটো হ'বই। আৰু এইফালে আছে আমাৰ জিন্তু, আমাৰ এজন খিলাৰী ভৱেশ খিলাৰী আছে, এইফালে দেউতা অলপ চাই আছে, পুৰা লাগি আছে মজা। এতিয়া গান চান বজাই কেনে কামত পুৰা লাগি যাওঁ। এতিয়া মানে চালিত নাৰা দিয়া হৈ গ'ল। এতিয়া মই তাক নামাবৰ কাৰণে জখলাখন লৈ আহিছোঁ। এয়া পাৰিবিনে নাই? তো এতিয়া আমাৰ ভেলাঘৰটো এইখিনিয়ে, আৰু মানে বনাব বাকী থাকি গ'ল, কিন্তু আজি নবনাওঁ, টাইম নাই, অলপ কাম আছে বেলেগ ফালে। তো এইখিনি আজি বেলেগ মানে বিহুৰ দিনাখন বনাম, বাকী চব কমপ্লিট কৰি দিম। আৰু এয়া আৰু 3খন বেৰা দিব আছে। সিদিনাখন মানে আধা বনোৱা হৈ আছিল, তো সেইটো কমপ্লিট কৰিবৰ কাৰণে মানে আধা কৰাই হ'ল, তাতে কমপ্লিট আৰু এটা বেৰা দিব বাকী আছে। আৰু এই নৰাখিনি কাটিবৰ কাৰণে আহি গ'লো আমি তিনিটাই। কেনে লাগি আছে? মজা। আৰু তোৰ এই থিয়া হৈ আছে, নাৰা কাটা নাই, নাচি দে এবাৰ। এইটো বেৰাটো আধা দিব আছে, আৰু এইটো দৰ্জাখন দিব আছে, আৰু ইফালে দুৱাৰখন ৰাখিছে। মই নাছিলোঁ, ইহঁতে বনাই থৈ দিছে। ইঞ্জিনিয়াৰ আছে, এই মানুহটো মানে গাইব হৈ আছে এতিয়া। মানে ইফালে বনালে, মই ইফালে বনাব দিছিলোঁ দৰ্জাটো, আৰু সিফালে বনাই থৈ দিছে। গাইছ আমাৰ ভেলাঘৰটো বনোৱা কমপ্লিট হৈ গ'ল, আৰু খোৱা এয়া ভেলাঘৰটো আমাৰ। গাইছ মানে কি আমাৰ দীপাই বিহুৰ বজাৰ কৰিবৰ কাৰণে টাউনত গৈছে তাইৰ মাকৰ লগত। তো তাইক মই এটা প্ৰেংক কৰিম বুলি ভাবিছোঁ, তো মজা হ'ব। তো মানে আমাৰ ৰুমত যিবিলাক কাপোৰ চিজিল কৰি থোৱা আছে, চব মানে চেডেলি বেডেলি কৰি থৈ দিম। আৰু তাই মানে আহি কি ৰিয়েকশ্যন দিয়ে, মানে অহাত কিয় দেৰি হ'ল বুলি মই পূৰা খং কৰি থাকিম, আৰু কি ৰিয়েকশ্যন দিয়ে চাম, মজা হ'ব, চাই থাকা। মজা হ'ব, পুৰা খং কৰিব তাই। কি क्या पेला सही है? हाँ ना पानी की था ना क्या पेला सा ना देरी लगने की पेला सा की हाँ चापी था उससे लग पेला दूरी क्या लगे? हाँ क्या वीडियो ना सी এয়া গম পাই গ'ল দীপাই, মানে আমাৰ গমে পাই গ'ল, মানে ধৰা পৰি গ'ল। মই আছিলোঁ ফ্লাছ লাইট জ্বলাই কেনে কৰিম, কাৰেণ্টটো একদম দৰ্জা আহি পাওঁতে কাৰেণ্টটো, মই মোবাইলটো লগাব টাইমেই নাপালোঁ, গম পাইছ না? কাৰ কাৰণে? মোক মই ইফালে খং উঠোৱা ধান্দাত আছিলোঁ, ইফালে স্পটিং আনি দিছে মোৰ। ভিডিঅ'টো এইখিনিয়ে আছিলে, কেনেকৈ পালে কমেণ্টত জনাব। আৰু ইমান ধুনীয়াকৈ মানে প্লেন কৰিম বুলি প্লেনটো বনালোঁ, কিন্তু নহ'ল। এই মানে বহুত হুঁচিয়াৰ, মানে মোবাইলটো লুকাবই মানে টাইম নাপালোঁ, আৰু সেইকাৰণে
নহ'লে মানে সন্দেহ হ'ব, এনেও সন্দেহ হৈয়ে গ'ল, মোবাইলটো দেখা পাই গ'ল আৰু বহুত চালু চিজ হে বহুত চালু।